নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মংগলবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লো। ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো ফাৰ্ষ্টতে মই চাহ বনাই লৈছোঁ, লাল চাহ আদা দি। আৰু এতিয়া চাহ হৈ গৈছে, চাহখিনি এতিয়া বাকি লৈছোঁ আৰু চবলে। তাৰপাছত বাহিৰৰ পৰা গৰম পানী আনি ফাৰ্ষ্টতে ভাতটো বহাই দিছোঁ। আজি আৰু দালি নবনাওঁ, কালি দালি থাকি গৈছে। আৰু ইফালে বাহিৰত চব গোটেইখিনি বস্তু লৈ আহিলোঁ। বন্ধাকবি বনাম আৰু বেঙেনা পুৰিম। আৰু ইফালে মোৰ বন্ধাকবি চব্জি হৈ গ'ল, মটৰ আৰু আলু দি বনালোঁ। আৰু ইফালে বেঙেনা পুৰিলোঁ। তাৰপাছত বাহিৰলৈ আহিলোঁ আৰু ভাত পানী খাই। মায়ে ইফালে পচলা কাটি আছিলে, গাহৰি দানা বনাবলৈ ইফালে বহাই দিছে। আৰু তাৰপিছত সন্ধিয়া মই দোকানলৈ বুলি গৈ আছিলোঁ। অকণমান কাম আছিলে আৰু ময়ো বস্তু কেইটামানো কিনিবলৈ আছিলে। দোকানত আহি ওচৰতে পাৰ্লাৰ এখন আছে, তাতে থ্ৰেডিংটো কৰি ল'লোঁ। তাৰপাছত আহিলোঁ জোতাৰ দোকানত, এটা জোতা ল'লোঁ মোৰ কাৰণে। তাৰপাছত আহিলোঁ ঔষধৰ দোকানত, মানে গছৰ ঔষধ, ফুল গছৰ কাৰণে ঔষধ কেইটামান ল'লোঁ। তাৰপাছত ঘৰ আহি পাই গৈছোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।